সুপ্ৰভাত সকলোলৈকে আশা কৰোঁ সকলো ভালে আছে ময়ো এই ৰাতিপুৱাই ভগৱানৰ ওচৰত ধূপডাল লগাই ললোঁ এফালে মানুহজনৰো ডিউটি যাব হ'ল সেইবাবে তেওঁকো ভাত অকণমান খাবলৈ দি বাচন বৰ্তনবোৰ ধুই ললোঁ ৰাতিপুৱাৰ টাইমটো যে ইমান লৰালৰি হয় নহয় যিমানেই সোনকালে নুঠো লাগিলে যিমানে আগতীয়াকৈ কামৰ প্লানিং কৰি নথওঁ লাগিলে ৰাতিপুৱাৰ সময়কণ যে লৰালৰি হয়েই তাতে যে কেঁচুৱা থকা মাকবিলাকে চাগে বুজি পায়েই লগতে কেঁচুৱাটো উঠি অহাৰ পিছত আৰু সোনকালে হ'বলগীয়া কামটোও লেট হৈ যায় কাৰণ তাহাঁতি সেইখিনি সময়ত কোচতে থাকি ভাল পায় শুৱাৰ পৰা উঠি যি কি নহওক দিনবোৰ এনেকৈয়ে পাৰ কৰিব লাগিব এনেকৈ পাৰ হৈছে বাকী মানুহজনো এয়া ডিউটিলৈ বুলি ওলাই গ'ল আজি কিবা বতৰটো ফৰকাল নহয় গুমা কৰি আছে কিবা যেন বৰষুণেই দিব বাকী এয়া দেহা মানুহটো তাৰ দেখিছে হাঁহি সি ষ্টেণ্ডডালতে সোমাই লৈছে আৰু মোক এফালৰ পৰা জোকাই আছে মই চালেই হাঁহি দিয়ে ভিডিঅ'টোত দেখাবলৈ বুলি বিশেষ একো নাই দেহা মানুহটোৰ লগত দিনটোনো মই কেনেকৈ পাৰ কৰিলোঁ তাৰ সৰু সৰু দুষ্টামিবোৰ দিনটোৰ ব্যস্ততাবোৰ এনেদৰে ভিডিঅ' কৰি ৰাখিলোঁ স্মৃতি হিচাপে ৰাখি থলোঁ সিও ডাঙৰ হ'লে চাব পাৰিব লগতে ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ সিহঁতৰ আকৌ এই সময়ছোৱাৰ সৰু সৰু দুষ্টামিবোৰ ভালো লাগে মাজে মাজে খঙো উঠে কিন্তু খঙতকৈও বেছি ভাল লাগে অ' দেহা সাৰিছা ইফালে আকৌ এয়া বল খেলাত লাগিয়ে গ'ল দেই বল এটা পালে বাৰু একো নালাগে বেলেগ বলত তাৰ বহুত ইণ্টাৰেষ্ট বলকে খেলি থাকে দিনটো বল এতিয়া সি আকৌ নমু নমু কৰিছে মোক দেখে যে ৰাতিপুৱা নমু নমু কৰা এতিয়া মই তালৈ অকণমান খিচিৰি বনাই লওঁ বুলি ভাবিলোঁ বিলাহী আলু স্কোৱাছ এনেদৰে কাটি ল'লোঁ ইফালে মগু দালি আৰু মচুৰ দালি চাউল মিক্স কৰি তিয়াই থৈছিলোঁ এতিয়া তাইক এইখন বনাই খুৱাই লওঁ খুৱাবলৈহে বহুত দিগদাৰ আৰু যিখন নাখৰা কৰেও বৰ দিগদাৰ এফালে এয়া বান্দৰ আহিলেই এই বান্দৰকেইটা আহিলে মানে দুৱাৰখন খুলি ওলাবলৈ সাধ্যই নাই আৰু একদম খেদি আহে ভয়েই নকৰে অকণো ইয়াতে মানে কঁঠালজোপাত কঁঠাল এটা আছে তাকে খাবলৈ আহে নাহিলে নাহে আহিলে একদম মানে ৩-৪টামান একেলগে আহি যায় এইটোৱে ভয়ে নকৰে অকণো আৰু খেদি আহে ইফালে মই অকণমানিটোৰ কাপোৰ মেলি থৈছিলোঁ গোটেই কাপোৰৰ ক্লিপ ভাঙি ষ্টেণ্ড পেলাই কাপোৰ কানি আকৌ লেতেৰাই কৰি এইফালে আমাৰ দেহা মানুহটো উঠিলে আধা ঘণ্টামান হোৱাৰ পাছত এয়া সি নিজে উঠি আহিছে এতিয়া তাক ফ্ৰেছ কৰাবলৈ বহুত দেৰি লাগিব ইটো সিটো দেখুৱাই তাক মই ওটছ অকণমানকে বনাই খুৱাই ল'লোঁ ইফালে সন্ধিয়াও নামিব হ'ল সন্ধিয়াও নামি আহিলে এই সময়কণো তাৰ কাৰণে বেলেগ আকৌ এইকণ সময়ৰ পৰা সি দেউতাক অহালৈ বাট চাই ডিউটিৰ পৰা এতিয়া প্ৰায় 5:30-6টামান বাজিছে আৰু অলপ সময়ৰ পিছতে আহিব আৰু দেউতাক ইফালে আমাৰ তাৰ দুষ্টামি দেখিছে নাই খুব ফূৰ্তি পাইছে সেই বেলুনৰ গদাটো মোৰ মূৰত মাৰি মাৰি দিছে আৰু তাৰ সেইটোৱে ফূৰ্তি আহি গ'ল তাৰ দেউতাক ডিউটিৰ পৰা সি বৰ ভাল পায় দেউতাক অহাৰ সময়কণ মানে তাৰ কাৰণে বহুত ফূৰ্তি আৰু এয়া দেউতাকে আহোঁতে আইচক্ৰীম লৈ আহিছিলে ল'ৰাক নোখোৱাওঁ বাৰু আইচক্ৰীম যিহেতু তাৰ অকণমান চৰ্দি লাগু নিচিনা হৈ আছে বাকী এতিয়া চাহ বনাই খাই ল'ম এয়া চাহো বনালোঁ বাকী কাপোৰটো ৰাতিপুৱাই ওপৰত মেলিছিলোঁ বান্দৰৰ জহত ওপৰলৈ যাবলৈ ভয়ে লাগে সেইটো কাৰণে যোৱা নহ'ল এতিয়া চাগে শুকোৱা কাপোৰকেইটাও অকণ বৰষুণ কিনকিনাইছিলে তিতিয়ে থাকিলে যি কি নহওক ইমানলৈকে যি মোৰ ভিডিঅ'টো চালে ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব লগতে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই গুড নাইট সকলোকে